হাই হেল্ল' গাইছ স্বাগতম জনাইছোঁ আকৌ ভিডিঅ'লৈ। আজি মানে ভিডিঅ'টো ব্লগিং নহয়, আজি জাষ্ট কুকিং হ'ব আৰু তাতে সেইকাৰণে অকণ অসুবিধা আৰু ৰান্ধনি ভাল পৰিছে তাতে আৰু ভাতটো বনোৱা হৈ গ'ল বৰ্তমান আৰু এতিয়া চব্জিটো বনাবলৈ আছে। বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। বিলাহী আৰু আলুৰ লগত চব্জিটো বনাম বুলি বোলো, আৰু বিলাহী আলু কাটি ৰেডি কৰি থৈছোঁ আৰু ইয়াতে জলকীয়া আৰু পিঁয়াজ। মাংসটো লাল হৈছে ধৰিব লাগিব আৰু এতিয়া জলকীয়াখিনি খুন্দি লওঁ আৰু তেলটো দি ল'ব লাগিব। কেৰাহীটো গৰম আৰু তেলখিনি গৰম হ'ল আৰু এতিয়া পিঁয়াজটো দি দিওঁ। আৰু মাংস বুলি ক'লে অলপ লোভেই লাগে, সেইকাৰণে হ'লেও এপিচ টেষ্ট কৰি চাওঁ। টেষ্টটো একদম ধুনীয়া হৈছে। ভিডিঅ'টো ইমানেই, যদি ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।